हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। सो आज আমি আলোচনা কৰিম মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা। চৰকাৰে দিব এই তাৰিখত ৰিজাল্ট। সো কি সুবিধা পাব মেট্ৰিক ৰিজাল্ট দিয়াৰ পাছত। সো সম্পূৰ্ণ তথ্য আপোনালোকক সম্পূৰ্ণকৈ জনাম। সেয়েহে সম্পূৰ্ণ ভিডিওটো আপোনালোকে চাব। আধাতে এৰি আপোনালোকে কমেন্ট আবুল তাবুল নিদিব, ঠিক আছে। আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাওক, ইয়াৰ পিছতে আপোনালোকে কমেন্ট কৰিব, ঠিক আছে। মই মানে কি ভিডিওটো কিহৰ ওপৰত ভিত্তি কৰি মই ভিডিওটো বনাইছো সেইটো আপোনালোকে জানিব লাগিব। তাৰ পিছতে আপোনালোকে কমেন্ট কৰক, ঠিক আছে। এনে আবুল তাবুল আপোনালোকে কমেন্ট কৰি নাথাকিব, ঠিক আছে। যিসকলে আৰু মোৰ ভিডিও চাই ভাল পায় সেইসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে যদি মোৰ ভিডিওটো চাই ভাল নাপায় তেওঁলোকে যাতে মোক বেয়াও নাপায়, কাৰণ মই মানে যিখিনি জানো মই সেইখিনি মানে উত্তৰ দিব চেষ্টা কৰোঁ, ঠিক আছে। সো মই আপোনালোকক আজি জনাব বিচাৰিছোঁ যে আপোনালোকৰ যিটো মেট্ৰিক ৰিজাল্ট হয় সেইটো 19-20 তাৰিখৰ ভিতৰত আপোনালোকে পাই যাব। সো ইয়াৰ পিছতে আপোনালোকক ডক্টৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছত মানে ছোৱালীসকলে সুবিধা লাভ কৰিব। সো ছোৱালীসকলে কেনেধৰণৰ সুবিধা লাভ কৰিব পাৰিব, ঠিক আছে। সো মই আপোনালোকক জনাই আছোঁ, যিসকল ছোৱালীয়ে নতুনকৈ এডমিশ্যন কৰিব সেইসকলক মানে ফ্ৰী এডমিশ্যন দিয়া হ'ব। আৰু যিসকলে প্ৰথম কলেজত নামভৰ্তি কৰিব তেওঁলোকক 10,000কৈ ডাইৰেক্ট একাউণ্টত সোমাই দিয়াৰ কথা ঘোষণা কৰিছে। লগতে যিসকলে ডিগ্ৰীত নাম লগাব তেওঁলোকক মানে 12,500 টকাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মানে চৰকাৰে। সো ইয়াৰ পিছতে আপোনালোকে যিসকল ছোৱালীয়ে মানে ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয়ত পঢ়ে সো সেইসকলক মানে 25,000 টকালৈকে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। সো এনেকুৱা বহু ধৰণৰ মানে নটিফিকেশ্যনবিলাক আমাৰ ওচৰত আহি থাকে। সো আপোনালোকে এনেকুৱা ধৰণৰ তথ্যবিলাক জানি থাকিবৰ কাৰণে আপোনালোকে ভিডিওবিলাক চাব, ঠিক আছে। তেতিয়াহে আপোনালোকে সম্পূৰ্ণ তথ্যবিলাক বুজি পাব যে আমি কিহৰ ওপৰত ভিত্তি কৰি ভিডিওটো বনাইছোঁ। তাৰ ওপৰত আপোনালোকে কমেণ্ট কৰিব। যদি আৰু কিবা জানিব আছে আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকৰ কি জানিব আছে। সো ভিডিওটো যদি আপোনালোকৰ ইনফৰমেশ্যনখিনি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।